আজি তোমালোকক মই কণ আৰু মনৰ সাধু কথা কম। এখন গাঁৱত কণ আৰু মন নামৰ দুজন ভায়েক ককায়েক আছিলে। সিহঁতৰ মাক ঢুকোৱাৰ পিছত মাকে সিহঁতক বস্তুবোৰৰ সমান ভাগ ল'বলৈ কৈছিলে, কাৰণ মন কণত কৰি অজলা আছিলে, কিন্তু কণ বহুত বুদ্ধিয়ক আছিলে। সিহঁতে মাক ঢুকোৱাৰ পিছত বস্তুবোৰৰ সমান সমান ভাগ কৰি ল'লে। কণে বুদ্ধিমতে কাম কৰিলে। কণে ক'লে, মন, আমাৰ ঘৰত থকা কলি গাইজনীৰ আগফালটো তই ল, পাছফালটো মই ল'ম। আৰু হ'ল আমাৰ যি বাৰীখন আছে, বাৰীখনৰ গাছৰ গুৰিটো তই ল আৰু মই আগভাগ ল'ম। আৰু হ'ল আমাৰ যি কেঁথা কম্বলখন আছিলে আইৰ দিনৰ, সেই কেঁথা কম্বলখন দিনত তই উৰিবি আৰু ৰাতি মই উৰিম। তেনে কথামতেই কাম হ'ল। পিছদিনাৰ পৰা বস্তুবোৰৰ সমান ভাগ ল'লে। পিছদিনা পুৱায়ে উঠি কণে গাইজনীৰ দুই কিনে গাখীৰখিনি বেছি কিনে খাই আৰু মনে গাইজনীক গাইজনীৰ দায়িত্ব ল'লে, মানে ঘাঁহ কাটি দিলে, গাইজনীক খাবৰ কাৰণে মল দিলে, সেইবিলাক চব মনে হাতৰ পৰা খৰচ কৰি কিনে গাইজনীক খুৱায়। আৰু কণে গাখীৰখিনি একো কষ্ট নোহোৱাকৈ নিজে খাই পেলায়। আৰু হ'ল গাছৰ যি বাৰীখন আছিলে কৰ আৰু মনৰ, সেই বাৰীখন গুৰিভাগ মনে সদায় চাফ চিকুণ কৰি ৰাখে, মল সাৰ গোবৰ দিয়ে, তেনেকৈ ভালকৈ ৰাখে। কিন্তু কণে আগভাগত উঠি ফল মূল, গছৰ ফল মূল, তামোল পাণ চব বেছি কিনে সি লয়, কণে লয়। গছৰ আগখিনি কণে লয়, গম পাইছে না? আকৌ তামোল পাণ বেছি চব কণে লয়। কিন্তু মনে আহে গুৰিখিনি চাফ চিকুণ কৰি কিবাকৈ গোবৰ সাৰ পানী দি কিনে গাছে ডাঙৰ কৰে মনে, কিন্তু লৈ বস্তুবিলাক ফল মূল চব কণে খাই দিয়ে। তাৰপিছত সিহঁতৰ যি কেঁথা কম্বলখন আছিলে, দিনত উৰবা দিয়ে, দিনততো গৰমত মনে কি কেঁথা কম্বল উৰব। তাৰপিছত হ'ল কণে লাষ্টত ৰাতি আৰামছে কণে ঠাণ্ডাৰ দিনত ৰাতি আৰামছে কণে উৰি বাগাত দি থাকে কেঁথা কম্বলখন কণে উৰি বাগাত দি থাকে। তাৰে পিছত মনে কি বঢ়িয়াকে দিনত উৰবাই নকয়। মনে গৰমত দিনত কিয় উৰব কেঁথা কম্বল, ৰাতিহে লাগে, ৰাতি কণে আৰামছে উৰি থাকে। তাৰপিছত সেনেকৈ বহুত দিন তেনেকৈ বহুত দিন পাৰ হ'ল। তেনেকৈ পাৰ হোৱাৰ পিছত এদিন কণে দুখ মনেৰে বহি আছিলে। তাৰপিছত বুঢ়ী এজনী আহিলে, সিহঁতৰ ওচৰৰ আজলি বুঢ়ী নাম আছিল, আজলি বুঢ়ী এজনী আহিলে, আহি ক'লে, কি মন, কিয় মন মাৰি আছ তই? তাৰপিছত হ'ল বুঢ়ীৰ কথা শুনি মনে গোটেই কথাখিনি ক'লাক বুঢ়ীক ভাঙি পাতি। তাৰপিছত বুঢ়ীয়ে, শুন তপাই, তোক মই এটা বুদ্ধি দিওঁ, সেই বুদ্ধিমতে কাম কৰিবি। তই মনে যেতিয়া গাইজনীৰ পুৱা ধুব কিৰাব আহে, তেতিয়া তই আগত গাইজনীৰ মূৰ ফালে আগত দেখি এডাল জেকেৰে কোবাবি দগৰি গাইজনীক। তেতিয়া গাইজনীয়ে কোবালে একদম ইফাল সিফাল কৰিব, ডুবা দিবাৰ নাই, গাখীৰ ডুবা দিবাৰ নাই, মানে একদম যাইপব এনেকৈ গাইজনী যাইপলি এতিয়া গাখীৰ ডুবা পাৰবাৰ নাই। তাৰপিছত লাখ মাৰি দিব কণক। আৰু তই যেতিয়া কণে যদি বাৰীৰ যদি ফল মূল পাৰবা উঠে গাছত, তেতিয়া গুৰিটোত কুঠাৰেৰে আহি গুৰিটো ঘাওবা, মানে কুঠাৰে ঘাওবা ধৰবা দিছে, একদম দাও দি ঘাওবি কুঠাৰ গুৰি। তেতিয়া আকৌ ওপৰত উঠাৰ নাই, ফল মূল কাটবাৰ নাই, চব গুৰিতে ঘাই দিবি। তাৰে পিছত হ'ল সিহঁতৰ কেঁথা কম্বলখন তই দিনত জিকে থৈ দিবি, পানীত অতাই থৈ দিবি। তেতিয়া ৰাতি উৰবা পাৰবাৰ নাই, জিকা কবাৰ নেকি ৰাতি উৰবা পাৰবাৰ নাই। কথামতে কাম কৰিলে। যেতিয়া কণে গাইজনী খিৰাব আহিলে, তেতিয়া মনে গাইজনীৰ আগত কোবাই কণক একদম বাল্টি দলিয়াই দিলে। গাইজনী একদম গুৰি মাৰি কিনে কণৰ মুখতো গুৰি মাৰি দিলে। তাৰে পিছত হ'ল আৰু গাইজনী যেতিয়া কণে বাৰীৰ ফল মূল পাৰিব ওলালে, তেতিয়া পাৰিব ওলাতে ঘূৰতে ঘাই আছে, বুঢ়া একদম ফালি গৈছে গাছ এনেকৈ আও পললোৱে মৰলোৱে। তাৰপিছত নামি আহিছে, ফল মূল পাৰবাই নৰলা। তাৰে পিছত যেতিয়া ৰাতি আৰু কেঁথা কম্বলখন দিনত কি কৰিছে, মইতো উৰবা নৰোৱে, মনে জিকে থৈ দিছে একদম পানী, দিনত যি হ'লেও কৰিব। তাৰপিছত কণে ৰাতি উৰবাই নৰলা। তেতিয়া তেনে কৰা দেখি কণৰ খং উঠিল বহুত, কি কৰলাক এতিয়া কণে উপায় নাই, কি কৰে সি এতিয়া, দিনততো সিয়াৰে, দিনত সি যি হ'লেও কৰিব। আৰু গাছৰ গুৰি ভাগটো সিয়াৰে, গুৰি ভাগত যি হ'লেও কৰিব। আৰু হ'ল গাইটোৰো আগভাগ আগভাগত যি হ'লেও কৰিব, পাছফালটোহে ইয়াৰ। তাৰে পিছত তেনেতে কথা দেখা। তাৰপিছত কণে ক'লে, ভাই মোৰ বহুত ভুল হ'ল, ক্ষমা খুজিছে মনক, মোৰ বহুত ভুল হ'ল, মই তোক অজলা পাই কিনে এনেদৰে সহজভাৱে ঠগাইছিলোঁ, কিন্তু আজিৰ পৰা আমি আমাৰ বস্তু চব সমানে ভাগ ল'ম।
তেতিয়াৰ পৰা দুয়ো ভায়েক ককায়েক মিলা প্ৰীতিৰে দিন কটাবলৈ ধৰিলে। ধন্যবাদ।